ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাদেৱৰ এই মুহূৰ্তত আহি পৰিছে কি ভাল খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগী, পৰিয়াল, তেওঁৰ সতীৰ্থসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাদেৱক যাচিছোঁ অলেখ শুভকামনা। সবিশেষ জনাম আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাদেৱে দিলে এটি ভাল খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেওঁক বহু বেছি শুভকামনা জনাইছে। হয়, জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাদেৱৰ ভাল খবৰটো হৈছে যে তেওঁ 2024-25 বৰ্ষৰ ৰাজলক্ষ্মী থিয়েটাৰত চুক্তিবদ্ধ হৈছে। এই কথা তেওঁ নিজেই সামাজিক মাধ্যম যোগেদি জনাইছে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাদেৱৰ এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।